নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এইটো মোৰ ইউটিউবত প্ৰথম ভিডিঅ' হয়। আশা কৰোঁ আপোনালোক সকলোৱে সহায় সহযোগিতা কৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি ঘৰতে খাবৰ কাৰণে চুজিৰ বৰফি বনাব লৈছোঁ। ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই বৰফি বনাবৰ কাৰণে কেৰাহীখন পাতি লৈছোঁ। তাৰপিছত ৰুকি লোৱা নাৰিকল অলপ লৈছোঁ, চুজি এবাতি লৈছোঁ। তাৰপিছত ইয়াত গাখীৰেদি বনাম। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই নাৰিকল প্ৰথম ভাজি ল'বৰ কাৰণে ঘিউ অকণমান দি লৈছোঁ। ঘিউৱেদি ভাজিলে গোন্ধটো ভাল ওলায়। ঘিউ অকণমান দি লৈছোঁ। ইয়াত মই এতিয়া নাৰিকলখিনি দি নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনি ভাজি ইয়াতে লগতে চেনি অকণমান দি দিম। নিজৰ সোৱাদ অনুসৰি চেনিটো দি ল'ব পাৰে। নাৰিকলৰ লাড়ু বনালে যেনেকৈ নাৰিকলখিনি আগতীয়াকৈ ভাজি ল'ব লাগে তেনেকৈ ভাজি ল'ম। তাৰপিছত তাতে চুজিখিনি দিও একেলগে ভাজি ল'ম। এতিয়া নাৰিকলখিনি অকণমান ভাজি হোৱাৰ পাছত মই ইয়াতে চুজিখিনি দি নাৰিকল আৰু চুজিখিনি একেলগে ভাজি ল'ম অলপ সময়। এয়া চুজিখিনি মোৰ ভাজি হৈ গ'ল। নাৰিকলৰ চুজি এইখিনি ভাজিলোঁ। এতিয়া ইয়াতে মই গাখীৰ ঢালি দিম। গাখীৰ অলপ দি দিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিম, অকণমান সিজিবলৈ দিম। এইখিনি সিজিলে এয়া গাখীৰখিনি দিয়াৰ পাছত চুজি আৰু নাৰিকলখিনি ধুনীয়াকৈ সিজি গ'ল। মই এতিয়া এইখিনি কাঁহীখনত নমাই অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। এইখিনি মই কেৰাহীখনৰ পৰা কাঁহীখনলৈ ঢালি লৈছোঁ ঠাণ্ডা হ'বৰ কাৰণে। এই চুজিখিনি এতিয়া মই বৰফিৰ আকাৰ দিবৰ কাৰণে এনেকৈ বহলকৈ কাঁহীখনত মেলি দিছোঁ। এইখিনি কাঁহীখনত ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ অকণমান সময় থৈ দিম। তাৰপাছত ঠাণ্ডা হ'লে চুৰিখনে ধুনীয়াকৈ বৰফি আকাৰত কাটিম আমি। এইখিনি মই এতিয়া বৰফি আকাৰত চুৰিখনেদি এনেকৈ কাটি দিছোঁ। এইখিনি এতিয়া ঠাণ্ডা হৈ গ'ল ধুনীয়াকৈ। এয়া ঘৰতে বনোৱা বৰফি ৰেডি হৈ গ'ল মোৰ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।